হাই হেল্ল' মোৰ মৰমৰ প্ৰিয় বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ চবটো বেষ্ট ইম্পৰ্টেণ্ট আপুনি এইবাৰ ছিজন চলিছে কলম কটা আৰু লগতে কাঠ কটা সকলো ধৰণৰ মেচিন আপুনি য'ত পাব। এয়া সকলো ধৰণৰ ইয়াত আপোনাৰ মেচিন দিয়া গৈছে, য'ত আমি অকল 3টা কথা আমি ইয়াত আলোচনা কৰিম। য'ত আপুনি ইয়াত থাকিব কলম কটা মেচিন, লগতে এইটো হয় কলম কটা মেচিন আৰু এইটো হ'ল কাঠ কটা মেচিন। আৰু লগতে আপোনাৰ ইয়াত যিমান আপুনি সঁজুলি দেখিব পাইছে, ইয়াত যিমান সঁজুলি দেখি পাইছে, এইটো গোটেই ইয়াত আহিছে ছাৰ্ভিচৰ কাৰণে। আপুনি ইয়াৰ পৰা নতুন ষ্টক যাতে আপুনি ল'ব পাৰিব আৰু লগতে ইয়াত থাকিব পাৰে। আপুনি ইয়াত যদি কিবা হৈ যায় মেচিনটো, তেন্তে আপুনি ইয়াত ছাৰ্ভিচো দিব পাৰিব, য'ত ইয়াত সকলো ছাৰ্ভিচৰ কাৰণে আহিছে। এতিয়া হৈছে কলম কটা ছিজন, সেইকাৰণে এইটো গোটেই ছাৰ্ভিচ এইটো যোৱা বছৰ লোৱা ইয়াত 2-3 বছৰ আগৰে হয় আৰু এইবাৰ এইটো নিউ কৰিব লৈছে, যাতে এই ছাৰ্ভিচ দিয়াৰ কাৰণে দিয়াৰ পাছত এই নতুন হৈ যাব। য'ত আপুনি চাব পাৰিব যে এইকেইটা আছে আপোনাৰ প্লেটটো, ইয়াত আপোনাৰ 3টা প্লেট দিয়া হ'ব। লগতে এই প্লেটটো আপোনাৰ LP লগতে MS আৰু DS কাটিবৰ কাৰণে বহুত সহজ হ'ব। আৰু লগতে ইয়াত যোনটো লং আপুনি দেখি পাইছে, লংটো আপুনি দেখি পাইছে অলপ দীঘলে আছে, য'ত আপোনাৰ হাত ভৰি একো নালাগে। ইয়াৰ প্ৰাইচ মই আপোনাৰ পাছত লাষ্টত আলোচনা কৰিম, য'ত আপুনি বহুত আৰামে আপুনি ইয়াৰ প্ৰাইচটো গম পাব। আৰু মোৰ মতে অসমবাসী সকলো ৰাইজসকলৰ কাৰণে এই যোনটো অপৰচুনিটি যোনটো আহে, ইয়ানি এইটো ছিজন যেতিয়া আহে আপোনালোকৰ কাৰণে চবতকৈ বেষ্ট আহে, কিয়নো কলম কটা মেচিন আৰু আপুনি যদি সস্তাত লয় তেন্তে আপুনি বহুত ভাল ইনকমো কৰিব পাৰিব। আৰু লগতে যদি আপুনি এনেই বহি আছে ঘৰত, তেন্তে আপুনি ইয়াৰ অলপটো খৰচ কৰি আপুনি বহুত মূলে বহুত ভালদৰে পইচা ইনকমো কৰিব পাৰিব। কিয়নো ময়ো এটা লৈ আছোঁ, য'ত মোৰ অলৰেডি এটা ঘৰত আছে। সেইটো কি আছে মই সেইটো আপোনাক জনাম, আৰু মোক কিমান লাভ হৈছিলে সেইটো মই আপোনাক জনাম। কিন্তু আপুনি যদি ষ্টক এটা লৈ যায়, তেন্তে এটা যদি কলম কটা মেচিন আৰু যদি আপুনি লৈ যায়, তেন্তে আপুনি বহুত ভালদৰে ইনকম কৰিব পাৰিব, য'ত আপোনাৰ মেচিনৰ দামতকৈ যোনটো আপোনাৰ মেচিনৰ দাম আপুনি যোনটো পইচা দি কিনে তাতকৈ আপুনি 4 গুণ বেছি আপুনি অকল 2-3 মাহত ইনকম কৰিব পাৰিব, য'ত আপোনাৰ কাৰণে বহুত বেষ্ট হ'ব। য'ত আপুনি বহুত অন্য কোনোবা এটা কাম কৰি সিমানটো আপুনি উপাৰ্জন কৰিব নোৱাৰিব সেইকেইটা পইচা, য'ত আপুনি অকল এটা মেচিন লৈ, অকল এটা কলম কটা মেচিন এটা লৈ আপুনি বহুত পইচা উপাৰ্জন কৰিব পাৰিব। য'ত মই আপোনাক কিদৰে আছে ইয়াৰ প্ৰাইচটো সেইটো আপোনাক জনাই দিম। আৰু লগতে আপুনি ইয়াত বহুত ধৰণৰ ভেৰাইটিজৰ ইয়াত কলম কটা মেচিন পাব, য'ত আপুনি ইয়াত লিখা আছে, ঠিক আছে, ইয়াত আপুনি লিখা আছে, এইটো চাই ল'ব পাৰে। এগ্ৰো চফ্ট লিখা আছে, এইটো আছে আপোনাৰ ষ্টীলৰ হয়, আৰু এইটো হয় আপোনাৰ এইটো মিচিলিচিছ জাপানিজ হয় এইটো গাইজ, ঠিক আছে। এইটো হয় আপোনাৰ কিচেন ক্ৰাফ্ট, আৰু লগতে এইটো হয় জনোৱা। 4-5টা ভেৰাইটিজ আছে, য'ত সকলো এইকেইটা যিমানৰ আপুনি দেখিব পাইছে সকলো প্ৰাইচ গোটেই বেলেগ। আৰু লগতে চবতকৈ বেষ্ট এইটো ষ্টীলৰ হয়, য'ত ইয়াৰ প্ৰাইচ অলপ বেছি আছে। আৰু লগতে ইয়াতকৈ অলপ কম বুলি ক'লে এইকেইটা হয় আপোনাৰ কিচেন ক্ৰাফ্ট, আৰু ইয়াতকৈ কম এইকেইটা। তেন্তে আপুনি ইয়াত অকল 2টা ভেৰাইটিজৰ পাব, য'ত আপুনি ষ্টীলৰ পাব আৰু লগতে আপুনি কিচেন ক্ৰাফ্টৰ পাব। এই 2টা ভেৰাইটি চবতকৈ বেষ্ট মই লোৱা আছে ষ্টীলৰ, য'ত আপুনি ইয়াৰ প্ৰাইচটো লগভগ 30,000 পৰা 35,000 ভিতৰত পৰিব। যদি আপুনি আহিব পাৰে, চাব পাৰে, তেন্তে আপোনাৰ কাৰণে চবটো বেষ্ট। আৰু লগতে ইয়াৰ প্ৰাইচটো আপোনাৰ এইবাৰ অলপ বাঢ়ি গৈছে। যোৱাবাৰ ইয়াত 70 পৰা 20লৈকে আছিলে, এতিয়া ইয়াৰ প্ৰাইচটো হৈছে 18 পৰা 20 ইয়াত 21 লৈকে পৰিব। যিমান দেখিব পাইছে, এইটো আছে আপোনাৰ 5 চিঙা মেচিন, এইটো হয় আপোনাৰ গছ কটা মেচিন, আৰু লগতে এইটো আছিলে আপোনাৰ স্পিয়াৰ, ঠিক আছে। এইটো গোটেই মেচিনৰ স্পিয়াৰ, যিমান আপুনি দেখিব পাইছে গোটেই স্পিয়াৰ। আৰু এইটো হয় সৰু জেনেৰেটাৰ, আৰু লগতে ইয়াত সকলো সঁজুলি য'ত আপুনি দেখিব পাইছে সকলো সঁজুলি মেৰামতিও কৰিব পাৰি, আৰু লগতে আপুনি ইয়াৰ পৰা নতুন ষ্টকো ল'ব পাৰিব। আপোনাৰ কিবা এটা পাৰ্ট যদি বেয়া হৈ যায়, তেন্তে ইয়াত আপুনি একদম মজা দৰে আপুনি ইয়াত ছাৰ্ভিচিং কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ ইফেক্ট ফ'ৰ্চ আপুনি ওলাব নোৱাৰিব। ইয়াত কোনো এটা বনোৱা মেচিনত কোনো ধৰণৰ ফ'ৰ্চ আপুনি ওলাব নোৱাৰিব, য'ত আপোনাৰ একদম 100% চিয়'ৰ গেৰেণ্টি যে সেই মেচিন একেবাৰে মজা বেষ্ট একদম ভাল কণ্ডিশ্যনত হৈ যাব। আৰু লগতে আমি এতিয়া কৰিম আনবক্সিং ইয়াৰ যোনটো আছিলে কিচেন ক্ৰাফ্টৰ মেচিনটো। ইয়াৰ প্ৰাইচটো আপোনাৰ লগতে বেছি নপৰে, মানে প্ৰথমে কৈছিলোঁ 18 পৰা 20 ভিতৰত পৰিব, য'ত বহুত ভাল। আপুনি ইয়াৰ মেইন প্ৰাইচ আপুনি লিখা আছে, এইটো চাই লওক। মেইন প্ৰাইচ আপোনাৰ 25,000 লিখা আছে, কিন্তু ইয়াত অলপ ডিছকাউণ্ট দিয়া হ'ব। সেইটো মই কৈছোঁ যে আপোনাৰ 18 পৰা 20 লৈকে, য'ত আপোনাৰ বহুত ভালদৰে ইয়াত ডিছকাউণ্ট দিয়া হ'ব। আৰু লগতে যদি আপুনি ইমানটো যদি খৰচ কৰিব পাৰে, তেন্তে কৈছোঁ আপুনি ইয়াতে 3-4 মাহত ইয়াতকৈ 4 গুণা বেছি পইচা আপুনি উপাৰ্জন কৰিব পাৰিব, য'ত আপোনাৰ কাৰণে চবতকৈ বেষ্ট বিজনেছ হ'ব। আৰু ইয়াৰ পৰা আপুনি যোনটো পইচা ওলাব, ইয়াত গোটাব, যোনটো উপাৰ্জন কৰিব, সেই পইচা আপুনি নতুন এটা বিজনেছ কাৰণে আপুনি ঘটিব পাৰিব, আৰু লগতে তাৰ পৰা আৰু বেষ্ট উপাৰ্জন কৰিব পাৰিব।
সবতকৈ বেষ্ট এইটো অকল কলম কটা আপোনাৰ কলম কটা 2 या 3 মাহৰ কাৰণে চলে সেই 3 মাহতে আপুনি 4-5 গুণ বেছি পইচা আপুনি উপাৰ্জন কৰিব পাৰিব য'ত মই অলৰেডি উপাৰ্জন কৰি আছোঁ আৰু লগতে মই সেই পইচা দি বেলেগ এটা কামত বেলেগ এটা বিজনেছ কৰি আছোঁ আৰু লগতে ইয়াত এটা আনবক্সিং কৰিম আমি য'ত ইয়াতে এইটো হয় কিষাণ ক্ৰাফ্ট য'ত ইয়াৰ পাৰ্ট সকলো বেলেগ বেলেগ দিয়া আছে আপুনি চাব পাৰে এই বস্তু চাব পাৰে এয়া হয় হেণ্ডেলটো এইটো অকল হেণ্ডেলটো আৰু ইয়াৰ হয় মেচিনটো য'ত আপুনি দেখিব পাইছে মেচিনটো আৰু এইটো হয় আপোনাৰ ষ্টাৰ্ট কৰা টনাটো আৰু লগতে ইয়াৰ পৰা আপুনি তেলকেইটা ভৰাব লাগিব ইয়াত এটা আৰু তেলৰ লগতে আৰু এটা ইয়াত টুটি বুলি আহে যোনটো লিকুইড এইটো আছে HP লিকুইড আছে ইয়াৰ প্ৰাইচ আপুনি চাব পাৰিছে ইয়াত এইটো সবতকৈ বেষ্ট ব্ৰাণ্ড হয় এইটোৰ লগতে আপোনাৰ 488 লিখা আছে য'ত আপুনি ইয়াত ডিছকাউণ্টত 470 আৰু 480 লৈকে পাই যাব একো টেনশ্যন নাই এইটোৰ লগত আপুনি লগাব লাগিব পেট্ৰল য'ত ইয়াত 1 লিটাৰ আপুনি 50 ml মান দিব লাগিব ঠিক আছে 50 ml মান দিব লাগিব য'ত আপোনাৰ এই মেচিনটো সবতকৈ বেষ্ট ইউজ যদি কোনোবাই এইটো যদি কম দিয়ে তেন্তে কি হয় ইয়াৰ এই মেচিনটো অলপ যোনটো ছাৰ্ভিচিং সেইটো অলপ বেয়া হৈ যায় সেইকাৰণে ইয়াৰ যিমান পায় অলপ বেছি দিয়া সেইটো সবতকৈ বেষ্ট কিয়নো মই ইয়াক কেতিয়াও কম নিদিওঁ যেতিয়া মই ইউজ কৰোঁ তেতিয়া মই কেতিয়াও কম লাগিলে অলপ বেছিয়ে দি দিওঁ কিন্তু কম কেতিয়াও নিদিওঁ এইটো হ'ল পেট্ৰল এইটো হ'ল ষ্টাৰ্ট কৰা আৰু লগতে ইয়াৰ চুইচটো আপুনি ইয়াত দেখিব পাইছে এইটো ইয়াৰ চুইচটো এইটো হয় অফ অন এইটো আছে অফ অন ঠিক আছে এইটো হয় অফ অন আপোনালোকৰ আৰু এইটো হয় আপোনাৰ ষ্টাৰ্ট কৰা মানে যোনটো আপোনাৰ গিয়াৰ বক্স বুলি কয় না এইটোৱে আপোনাৰ কিমান স্পীড দিব পাৰি সেইটো আপোনাৰ দিয়া আছে ঠিক আছে কিমান স্পীড দিব পাৰি তাৰ ওপৰত এইটো কথা যিমান আপুনি দাবিব সিমান স্পীড যাব এইটো আপুনি যিমান স্পীড দাবিব সিমান স্পীড যাব যিমান কম কৰিব সিমান শ্ল'কে আপোনাৰ মটৰটো ঘূৰিব য'ত আপুনি কাটিব পাৰে তেতিয়া আপুনি যদি LP या আপুনি DS কাটিব বিচাৰে তেন্তে ইয়াৰ পজিশ্যন অলপ বেছি দিব লাগিব যদি আপুনি হাৱাই আৰু MS কাটিব পাৰে তেন্তে অলপ কম দিলেও আৰামকৈ কাটি যদি আপোনাৰ ব্লেডটো চবতকৈ বেষ্ট ধাৰ কৰিছে যদি আৰু লগতে ইয়াৰ আপোনাৰ ওপৰটো দেখাই দিওঁ ওপৰটো আপোনাৰ এই ধৰণৰ থাকে ইয়াৰ এই মাজত আপুনি এই নটটো যোনটো দেখা পাইছে এই নটটো আপুনি খুলিব লাগিব আৰু নটটো খুলি পিনে ইয়াৰ ভিতৰত এটা প্লেট লগাব লাগিব সেইকেইটা গোটেই মই আপোনাক দেখাই দিম ঠিক আছে এতিয়া প্লেটটো আমি লগাই লওঁ আপুনি ইয়াত এই বেলটো পাব যোনটো আপুনি বেল দেখা পাইছে এই বেলটো আপোনাৰ কাৰণে ইয়াত শ্ব' কৰিব য'ত আপোনাৰ কাৰণে এই বেলটো আপোনাৰ ইয়াত শ্ব' কৰিব য'ত আপুনি দুই পিনে কাৰণে হ'ব য'ত বেষ্ট হ'ব য'ত আপোনাৰ লোডটো বেছি যাতে আপোনাৰ গাঁতত নপৰে সেইটো ডিজাইন আপোনাৰ চাই এইটো দিয়া হৈছে আৰু লগতে এইটো হৈছে টুটি এইটো য'ত মিক্সিং কৰাৰ কাৰণে পেট্ৰলৰ কাৰণে মিক্স কৰিব লাগিব এই কিন্তু আপোনাৰ মিনিমাম LP আৰু DS ৰ কাৰণে ইউজ কৰে কিন্তু এইটো DS ৰ কাৰণে প্ৰায় মানুহে ইউজ কৰে মানুহে LP কাটিবৰ কাৰণে এইটো সৰু প্লেটটো ইউজ কৰে য'ত ইয়াৰ জোৰটো অলপ বেছি দিব পাৰি আৰু লগতে এইটো ইউজ কৰিলে অলপ কম পেট্ৰল খাব কিয়নো এইটো ডাঙৰ হয় ইয়াৰ ডাঙৰটো অলপ বেছি লোড দিব যদি অলপ বেছি পেট্ৰল খাব এইটো আছে আপোনাৰ 100 দাঁতৰ এইটো হৈছে আপোনাৰ যেতিয়া আপুনি LP কাটিব কিয়নো বহুত ঘন থাকে কোনোবা পাতলা থাকে সেইটো আপুনি একে চিৰিয়েলি এইটো যাব আৰু এইটোৱে আপুনি অলপ মিলাব নোৱাৰিব এই ডাঙৰটোৱে আৰু যদি আপুনি সৰুটো যদি LP কাটি ইউজ কৰে তেন্তে আপুনি ইয়াৰ ভিতৰত সোমাই এইটো যিমান পাৰি ইমান ভালদৰে আপুনি মিলাই এই সৰু ডালে আপুনি কাটিব পাৰিব আৰু লগতে এই প্লেটটো দিয়া আছে এই প্লেটটো আপুনি ধাৰ কৰিব লাগিব ইয়াৰ প্লেটটো আপোনাৰ দিয়া হ'ব কিন্তু এই বস্তু আপোনাৰ এই দুটাহে ফ্ৰী দিয়া হ'ব এই মেচিনটোত এইটো আপোনাৰ এক্সট্ৰা পৰিব য'ত আপোনাৰ এটা নৰ্মেলি এটা হাৱাই কাৰণে আহিছিলে সেইটো এইবাৰ বন্ধ হ'ল যোৱাবাৰ দিয়া আছিলে কিন্তু এইটো প্লাষ্টিকৰ আছিলে এইটো একো কাম নাছিলে এইটো ওপৰ ঘাঁহ অকল কাটিবৰ কাৰণে দিয়া আছিলে এইটো আছিলে আপোনাৰ মিনিমাম আপোনাৰ MS আৰু হাৱাই আৰু এইটো হাৱাই আৰু MS বহুত মজা ধৰণে কাটিব পাৰিব য'ত আপুনি এই চাৰিটা আপুনি দেখিব পাইছে চাৰিটা আপুনি চাৰিওপিনে আপুনি ধাৰ কৰিব লাগিব য'ত আপুনি 100 টকা দিয়া 150 টকা ধাৰ কৰি দিয়ে আৰু লগতে এইটো আপুনি ধাৰ কৰিব নালাগে ইয়াত গোটেই ৰিংটো পুৰা ধাৰ দিয়া আছে কিন্তু আপুনি যদি ষ্টিলৰ লয় তেন্তে ষ্টিলৰ অলপ বেলেগ কিট থাকে সেইটো আপোনাক দেখাই দিম ষ্টিলৰ কিটটো কেনেকুৱা থাকে লাগিলে এই বস্তুটো ছেম থাকে কিন্তু ষ্টিলত আপোনাৰ এই বস্তুটো আপুনি অলপ ডাঙৰ অলপ ভাল অলপ শকত মানে আৰু য'ত আপুনি এই ধাৰটো আপুনি দেখিছে এই ধাৰটো আপুনি তাত অলপ ভাল পাব য'ত এইটো আপোনাৰ নৰ্মেলি কিন্তু এইটো কাটিবৰ কাৰণে বহুত ভালো হয় লগতে মই বেয়া নকওঁ কিয়নো এই বস্তু বহুত মানুহে ইউজ কৰি আছে য'ত তেওঁৰ কাৰণে সবতকৈ বেষ্ট চলিছে কিন্তু মই ইউজ কৰিছোঁ ষ্টিলৰ য'ত আপুনি এইটো প্লেটটো আপুনি দেখা পাইছে এইটো আপোনাৰ ষ্টিলৰ প্লেট আহিব এইটো আপোনাৰ মিনিমাম 100 দাঁতৰে হয় লগতে ইয়াৰ এই যোনটো আপুনি ৰিংটো দেখা পাইছে এই বস্তু আপুনি ধাৰ কৰিব লাগিব এই ধাৰটো কৰিবলৈ আপোনাৰ 300 ইয়াত 250 টকা ল'ব য'ত আপোনাৰ বহুত বেষ্ট ধাৰ দিয়া হ'ব আৰু লগতে এই বস্তুৱে আপুনি এইটো আৰু যদি এইটো কমচা আপুনি কৰে এই দুটাই ভাল এইটো আৰু এইটো দুটাই ভাল
কিন্তু আপুনি ইয়াৰ ৱেইট অলপ বেছি আছে, ইয়াৰ ৱেইট অলপ কম আছে, আৰু ইয়াৰ ধাৰটো অলপ এইটো আপুনি দেখিব পাইছে ইয়াত অলপ এইটো ইয়াত এক্সট্ৰাকৈ এটা লগোৱা আছে। কিন্তু ফিটিং কৰাৰ পাছত আপুনি এনেকুৱা ধৰণৰ দেখিব পাব, য'ত আপোনাৰ এই প্লেটটো দেখিব পাইছে, এই প্লেটটো এনেকুৱা লগাব লাগে, য'ত আপোনাৰ একদম মজাকৈ বুলি কৈছে একদম জালিয়াকৈ কলম কাটি আপুনি মজা পাব। আৰু যোনটো আপোনাৰ ইয়াৰ প্ৰাইচটো আছে, প্ৰাইচটো মই প্ৰথমে আপোনাক কৈছিলোঁ যে ইয়াৰ প্ৰাইচটো আপোনাৰ 18ৰ পৰা 20লৈকে পৰিব, কাৰণ 18ৰ পৰা 20ৰ ভিতৰত পৰিব। য'ত আপোনাৰ ইয়াত যোনটো আপুনি নৰ্মেলি যদি আপুনি খৰচ ইমানটো যদি কৰিব পাৰে, তেন্তে আপুনি 3 या 4 মাহৰ ভিতৰত যিমানটো কলম কটা আপুনি কিমানটো কলম কাটে তাৰ আপুনি 4 গুণ 5 গুণ বেছি আপুনি পইচা উপাৰ্জন কৰিব পাৰিব। সেই পইচাতে আপুনি বেলেগ এটা ভাল এটা বিজনেছ কৰিব পাৰিব। ইয়াৰ চবতকৈ বেষ্ট আইডিয়া এইবাৰৰ কাৰণে মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ, য'ত আপুনি কিবা যদি প্ৰব্লেম হৈ যায়, যদি নিয়াৰ পাছত যদি কিবা প্ৰব্লেম যদি হৈ যায়, তেন্তে ইয়াৰ পূৰা ফ্ৰী ছাৰ্ভিচিং আপুনি দিয়া হ'ব। লগতে যদি আপোনাৰ কোনোবাই যদি এটা বেয়া যদি এনেকুৱা অলৰেডি আছে, তেন্তে আপোনাৰ যদি অলপ নৰ্মেল যদি বেমাৰ হৈ আছে তেন্তে একেদিনত আপোনাৰ লগে লগে আপোনাৰ চাই মেলি আপোনাক দিয়া হৈ যাব। যদি তাৰ অলপ বেছি বেমাৰ আছে যদি আছে, তেন্তে এদিন আপোনাৰ 2 দিনলৈকে ৰখা হ'ব মেচিনটো, যাতে আপোনাৰ ডেলিভাৰী পটককৈ দিয়া হৈ যাব। যদি আপুনি কোনোবা বেলেগ জেগাত যাব, তেন্তে আপোনাৰ মিনিমাম 7 দিন 15 দিন ৰখাই দিব, য'ত আপুনি কলম কটাৰ সময়ত বহুত পইচা আপুনি লোকচান হৈ যাব। য'ত আপুনি কাটিব নোৱাৰিব, তেন্তে পইচা 100% লোকচান হ'ব। যদি আপুনি ইয়াত যদি ছাৰ্ভিচিঙত আহে, তেন্তে আপুনি 100% চিয়'ৰ আপোনাৰ অলপ এই দিনত আপোনাৰ লগে লগে যদি সৰু বেমাৰ আছে, লগে লগে আপোনাক ছাৰ্ভিচিং দিয়া হৈ যাব, ইয়াৰ লগে লগে বনাব দিয়া হৈ যাব। যদি অলপ ডাঙৰ বেমাৰ আছে, তেন্তে মিনিমাম এদিন ইয়াত 2 দিন ৰখা হ'ব, তাতকৈ বেছি আপোনাৰ মেচিন ৰখা নহ'ব, যাতে আপোনাৰ সময় বিনামূল্যে নষ্ট যদি নহয়। তাৰ কাৰণে ইয়াৰ ছাৰ্ভিচিং আপোনাৰ বহুত ভালদৰে চোৱা চিতা হ'ব, যাতে আপোনাৰ মেচিন লগে লগে দিয়া হ'ব, আৰু লগে লগে আপোনাৰ এই মেচিনজনী আপুনি আকৌ ভালদৰে কলম কাটি পইচা উপাৰ্জন কৰিব পাৰিব। আৰু লগত ইয়াত পূৰা ডিটেইলছ আপুনি দেখিব পাইছে ইয়াত, য'ত আপোনাৰ এগ্ৰ' চেল ছাৰ্ভিচ ইয়াৰ মৰাণহাট নিয়াৰ নাহৰকটীয়া বাছ ষ্টেণ্ড লগত আছে, য'ত আপোনাৰ ইয়াৰ হাই ছেকেণ্ডেৰী ওচৰতে হ'ব। আৰু লগতে ইয়াৰ ফোন নাম্বাৰ যদি চাব পাৰে, তেন্তে ফোন নাম্বাৰটো আপুনি চাব পাৰিছে ইয়াত, চাই লওক 9957101503 9678056025 এই নাম্বাৰটি আপুনি কল কৰিব পাৰিব। আৰু লগতে কিবা যদি আপুনি জাননী লাগে, এইটো খুলিবৰ কাৰণে এইটো নট বলটোৰ কাৰণে আপুনি দিয়াব, এইটো যদি খুলিব পাৰে। আৰু এইটো আছে অলপ ডাঙৰ, এইটো আপুনি খুলিব পাৰে। আৰু যদি চকুত যদি কিবা যদি সোমায়, তেন্তে তাৰ কাৰণে এইটো চশমাটো দিয়া আছে, চশমাটো পেকিং আছে, এইটো খুলিব নোৱাৰিব, ঠিক আছে। এই চশমাটো দিয়া আছে, ইয়াৰ তাৰ লগত আহে এই চশমাটো আপোনাৰ যিমান ডাঙৰ কিয়নো হওক, আপোনাৰ যদি চকুত কেতিয়াবা যদি লাঠি আহে, এই কলম কাটোত তাৰ ডালটো চকুটো পোৱা, তেতিয়া এই বস্তুটো ভাঙি নাযায়, ইমান হেভি আছে। মোৰ লগত এটা আছে, কৈছোঁ ইমান ডাঙৰ তাৰ ডালঠিটো উৰি আহে মোৰ চকুত, কিন্তু এতিয়ালৈকে সেইটো ডেমেজ হোৱা নাই, ইয়াত ভঙা নাই। সেইকাৰণে চবতকৈ বেষ্ট মোক ইয়াৰ যোনটো মোক লাগিলে, এইটো চবতকৈ চবতকৈ বেষ্ট কৰি দিয়া আছে। যদি আপুনি বেলেগ যদি চেষ্টা আপুনি ল'ব, তেতিয়া অলপ কিবা এটা লাগিলে ভাঙিয়ে যাব, এইটো 100% চিয়'ৰ। কিন্তু এই চেষ্টাটো 100% গেৰেণ্টি দিব পাৰিছে, অলপো কিবা নহয়, বছ অলপ খেৰেচ আহিব পাৰে, এই অলপ দাগ চাগ আহিব পাৰে, কিন্তু ভাঙি কেতিয়াও নাযায় এই চশমাটো। এইটো চবতকৈ বেষ্ট কোৱালিটি আপোনাৰ দিয়া আছে। যদি বন্ধুসকল আপোনালোকে এই ভিডিঅ' চাই যদি আপোনালোকে তেওঁক কণ্টেক্ট কৰে, তেন্তে আপোনালোকক ভাল এটা ডিছকাউণ্টত আপোনালোকক সকলো ধৰণৰ সঁজুলীয়া, সকলো ধৰণৰ আপোনাৰ মেচিন আপোনালোকক ভাল এটা ডিছকাউণ্টত আপোনালোকক দিয়া হ'ব, য'ত আপোনালোকক বহুত পইচা আপোনালোকক বাচি যাব। তেন্তে মোৰ মৰমৰ অসমবাসী ৰাইজসকল, ইয়াতকৈ ভাল এই ছিজনৰ যোনটো আপোনাৰ কলম কটা ছিজনৰ ইয়াতকৈ বেষ্ট আপুনি বিজনেছ আপুনি বিচাৰিও নাপায়। লগতে কম পইচা দিয়ে যদি আপোনাৰ 4-5 গুণা বেছি যদি আপোনালোকে ভাল এটা যদি মেচিন লৈ লয়, এনেকুৱা কলম কটা মেচিন লৈ লয়, তেন্তে 1 মাহত বুলি কৈছোঁ আপুনি 4-5 গুণা বেছি উপাৰ্জন কৰিব পাৰিব। আৰু লগতে এনেকুৱাই আৰু ভাল এটা বিজনেছ আপোনাৰ কাৰণে লৈ আহিম, যাতে আপুনি এই ভিডিঅ'টো এই চেনেলটো থাকি থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক নিশ্চয় কৰি দিব। আৰু লগতে আজিৰ কাৰণে ইমানতে সমাপ্ত কৰোঁ, যিমানটো আপুনি দেখিলে চবতকৈ বেষ্ট আপুনি দিয়া আছে আজিৰ কাৰণে। জয় অসম।